বন্ধুসকল, আজিৰ ভিডিঅ'টো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত ডিছকাছ কৰিম। যে পঞ্চায়ত নিৰ্বাচন আমাৰ দেশত এক বেলেগ পৰিৱেশ, বেলেগ এক লেভেলত হয়। যোনটো লোকসভা বা ৰাজ্যসভা বা আমাৰ ৰাজ্যত যোনটো নিৰ্বাচন হয় তাৰ লগত নিমিলে। সেয়া এক পৃথক পঞ্চায়ত লেভেলটো সেয়া গাঁৱত আৰু পঞ্চায়ত লেভেলত হয়। সেয়া গাঁৱৰ মানুহ বা পঞ্চায়তৰ মানুহৰ মাজত এক বেলেগ এক এক্সাইটেডমেণ্ট থাকে, বেলেগ এক হেঁপাহ থাকে। যে পঞ্চায়ত নিৰ্বাচনটো আজি গ্ৰাম পঞ্চায়তত গ'লে দেখা যায় যে গাঁৱৰ মানুহে দিনে ৰাতিয়ে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে খুব ব্যস্ততাৰ মাজত থাকে, নিজকে মানে পুৰা জড়িত কৰে পঞ্চায়ত নিৰ্বাচনত। আৰু সেয়াৰ এক বেলেগ আমেজ আছে, সেই আমেজটো লয় সকলোৱে। আৰু সেয়া যোনটো ৰাজনীতি হয় সেয়া টপ লেভেলৰ ৰাজনীতি বুলি আমি ক'ব পাৰোঁ, মানে গাঁৱৰ বা গাঁও পঞ্চায়ত লেভেলত। সেয়া যি হওক, সেয়া আমাৰ দেশৰ মূল হেৰি হয়, কেন্দ্ৰবিন্দু হয়, য'ৰ পৰা ৰাজনীতিটো পঞ্চায়তৰ পৰাই ৰাজনীতিটো উদ্ভাৱন হৈছিলে আজিৰ পৰা বহু বছৰ আগত। যি হওক, এতিয়া সেই পঞ্চায়ত নিৰ্বাচনক লৈ এইটো বছৰ মই দুটা তিনিটা বিশেষ কাৰণ আলোচনা কৰিম, যোনবোৰ আগতে নাছিলে। কিন্তু এতিয়া এইবোৰ হোৱাত পঞ্চায়ত নিৰ্বাচনত হয়তো বহুতো কেণ্ডিডেটে ভাবিছে মই যে পঞ্চায়ত নিৰ্বাচন খেলিম, বা বহুতৰ হেঁপাহ আছে, ইচ্ছা আছে যে পঞ্চায়তত ইলেকশ্যন খেলিম। কিন্তু কিছুমান এতিয়া প্ৰতিবন্ধকতা আহি পৰিছে, সেইখিনিৰ কাৰণে হয়তো বহুতে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনটো। তো গোটেইখিনি মই ডিছকাছ নকৰোঁ, এয়া অলৰেডি পঞ্চায়তৰ গাইডলাইন দিয়া আছে, ৰুলছ দিয়া আছে, নিশ্চয় চালে গম পাব কি কি। তো মই দুই তিনিটা কমন বিষয়ৰ কথা ক'ম, সেইখিনি হয়তো এই পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে কেণ্ডিডেটসকলক বহুতখিনি খেলোতে মই তিনিটা বা চাৰিটা বিশেষ পইণ্ট ক'ম। সেই পইণ্টত বহুতে হয়তো ইয়াৰ পৰা বঞ্চিত হ'ব বা খেলিব নোৱাৰিব প্ৰাৰ্থীসকলে। এক নম্বৰ কাৰণ হৈছে দুটা সন্তানৰ বেছি যদি আছে তেনেহ'লে তেওঁ পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব। এতিয়া গাঁও অঞ্চলত বা গ্ৰাম অঞ্চলত বা য'তেই হওক দুটা সন্তানৰ বেছি আছে হয়তো বহুতো মানুহৰ, তো সিহঁতসকলে পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব। তাৰপিছত যদি সেই কেণ্ডিডেটজন বা তাৰ মিছেছ যোনেই হওক, তেখেতৰ পৰিয়ালৰ যদি কোনোবাই বাল্য বিবাহৰ লগত জড়িত হৈ আছে তেনেহ'লে তেখেতে পঞ্চায়ত নিৰ্বাচনত টিকেট নাপাব বা তেওঁ নমিনেশ্যন দিব নোৱাৰিব। যদিও কিবা ভুল ক্ৰমে নমিনেশ্যন দিছে বা টিকেট দিছে আৰু যদি অপজিশ্যনে ইয়াৰ চেলেঞ্জ কৰে বা ক্লেইম কৰে তেনেহ'লে তাৰ প্ৰাৰ্থিত্বটো কেঞ্চেল হ'ব। সেয়া হৈছে 2 নম্বৰ কাৰণ। আৰু এটা হৈছে 3 নম্বৰ, যদি কোনোবাই অনুদান পাইছে, এতিয়া ফেমিলিটোৰ হয়তো যিজন মানুহে তাৰ মিছেছ হওক বা যি হওক অৰুণোদয় আঁচনি পাইছে বা গাঁও অঞ্চলত তেওঁ ঘৰ পাই আছে, চৰকাৰী যদি অনুদান পাই আছে। এতিয়া মেক্সিমাম দেখা যায় গাঁও অঞ্চলত বা গ্ৰাম অঞ্চলত চৰকাৰী স্কিমবোৰ চৰকাৰে দিয়ে আৰু সেইখিনি মেক্সিমাম মানুহে এভেইল কৰে, 80% মানুহে এভেইল কৰে। দেখিবলৈ গ'লে বহুতৰ হয়তো যোনে যাৰ টকা পইচাও আছে বা যোনে ইয়াৰ যোগ্য নহয় পোৱাৰ, সেইসকল মানুহেও এই চৰকাৰী স্কিমবিলাক এভেইল কৰে। তো চৰকাৰী স্কিম পোৱা মানুহে সি ইলেকশ্যন খেলিব নোৱাৰিব, সি পঞ্চায়তত নিজৰ নমিনেশ্যনটো দিব নোৱাৰিব। এইটো হ'ল এটা। তো সেইকাৰণে বহুতৰ হয়তো প্ৰাৰ্থিত্ব দিব নোৱাৰিব বা ইলেকশ্যন খেলাৰ হেঁপাহ আছে বা পঞ্চায়ত নিৰ্বাচনত নিজকে থিয় কৰাৰ হেঁপাহ আছে, সেই হেঁপাহখিনি এতিয়া চাপানি ঢালিব। চৰকাৰে সেইটো নিয়ম বান্ধি দিছে। ইয়াৰ উপৰিও আৰু 30টা গাইডলাইন আছে। তেওঁ বেংকৰ কিবা লোন থাকিব নোৱাৰিব বা তেওঁ ডিফল্টাৰ হ'ব নোৱাৰিব। যদি বেংকৰ লোন আছে বা ক'ৰবাত ডিফল্ট হৈ আছে তেনেহ'লে নহ'ব। তেওঁ টোটেল ক্লিয়াৰেন্স চাৰ্টিফিকেটটো লাগিব বেংকৰ পৰা, সমবায় কৰ্পৰেশ্যনৰ পৰা। সেইখিনি আনি দিয়াৰ পিছতে তেওঁৰ পঞ্চায়তৰ প্ৰাৰ্থীৰ কাৰণে যোগ্য বুলি বিবেচিত হ'ব। আৰু বাকী নিয়মখিনি আছে অলৰেডি। তো মই এই 3-4টা পইণ্ট ক'লো। অনুদান মেক্সিমাম মানুহে পায়, গতিকে সেইসকলে ইলেকশ্যন খেলিব নোৱাৰিব। দুটা সন্তানৰ বেছি হ'লে ইলেকশ্যন খেলিব নোৱাৰিব। তো সেইখিনি। আৰু যদি বাল্য বিবাহৰ লগত কোনোবা জড়িত হৈ আছে তেনেহ'লে তেখেতৰ পৰিয়ালৰ কোনোবাই, তেনেহ'লে সেই মানুহগৰাকীয়ে ইলেকশ্যন খেলিব নোৱাৰিব বা সেই ফেমিলিৰ পৰা কোনেও প্ৰাৰ্থিত্ব দিব নোৱাৰিব। তো সেই 3টা কাৰণে বহুতো হয়তো বাদ পৰিব ইলেকশ্যনৰ পৰা বা পঞ্চায়ত নিৰ্বাচনৰ পৰা। তো চবকে বাকী গাইডলাইনছখিনি অলৰেডি ৱেবছাইটত পাব বা অফিচত পাব, চবে চাই ল'ব যাৰ যাৰ ইলেকশ্যন খেলাৰ হেঁপাহ আছে। তো চবকে ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিলোঁ। চবে ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আগলৈ মই ট্ৰাই কৰিম, চেষ্টা কৰিম আৰু ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিবলৈ। চ' চবকে অসংখ্য ধন্যবাদ। থেংকছ, বেষ্ট অফ লাক।